হেল্ল' বন্ধু বান্ধৱীহঁত, তোমালোকৰ খবৰ বাৰু ভালনে? আজি আকৌ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটা সম্পূৰ্ণ নতুন ভিডিঅ'। গতিকে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতবৰ্ষত বৰ্তমান কিমানটা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে? আৰু এইটো 2014 চনলৈ। ইয়াৰ উত্তৰটো হৈছে 2014 চনলৈ আমাৰ ভাৰতবৰ্ষত সৰ্বমুঠ 57টা বেংক আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক চমুকৈ IDBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে মুম্বাইত। আন এটা প্ৰশ্ন হৈছে, কিমান চনত আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1975 চনত আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয়। আন এটা প্ৰশ্ন হৈছে, সৰ্বপ্ৰথমত কিমানটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে যে 1975 চনত প্ৰথমতে 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয়। আন এটা প্ৰশ্ন হৈছে, ভাৰতৰ প্ৰথমটো আঞ্চলিক গ্ৰাম্য বেংকৰ নাম কি আছিল? ভাৰতৰ প্ৰথমটো আঞ্চলিক গ্ৰাম্য বেংকৰ নাম আছিল দ্য প্ৰথমা বেংক অফ মুৰাদাবাদ, আৰু এইটো আছিল উত্তৰ প্ৰদেশত অৰ্থাৎ UP। আন এটা প্ৰশ্ন হ'ল, নাবাৰ্ড NABARD নাবাৰ্ড কেতিয়া স্থাপিত হয়? ইয়াৰ উত্তৰটো আমি নিশ্চিতভাৱে আগৰ পৰাই পাই আহিছোঁ যে 1982 চনত নাবাৰ্ড স্থাপন কৰা হৈছিল। NABARD অৰ্থাৎ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমি জানো নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাইত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, কেতিয়া আৰু ক'ত চিডবি SIDBI চিডবি আইন গৃহীত হয়? ইয়াৰ উত্তৰটো হৈছে 1989 চনত ভাৰতীয় সংসদত চিডবি আইন গৃহীত হয়। আন এটা প্ৰশ্ন, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, যাক চমুকৈ চিডবি বুলি জনা যায়, আৰু এই চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ চিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত। বৰ্তমান চিডবিৰ চেয়াৰমেন কোন? বৰ্তমান চিডবিৰ চেয়াৰমেন হৈছে শ্ৰী শিৱ সুব্ৰমণিয়ান ৰমন। আন এটা প্ৰশ্ন হ'ল, চিডবি কেতিয়া স্থাপিত হৈছিল? চিডবি স্থাপিত হৈছিল 1990 চনৰ 2 এপ্ৰিল তাৰিখত। ইংলেণ্ডৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইংলেণ্ডৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল দ্য বেংক অফ ইংলেণ্ড। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? উত্তৰটো হৈছে দ্য ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম। আন এটা প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ভাৰতীয় ষ্টেট বেংক, যাক আমি চমুকৈ SBI বুলি জানো, আৰু এইটোৱেই হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ কমাৰ্চিয়েল বেংক। কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল জিঅফ্ৰী ক্ৰাউথাৰে। অসম সমবায় এপেক্স বেংক লিমিটেড কেতিয়া স্থাপন কৰা হৈছিল? 1948 চনত। আন এটা প্ৰশ্ন, ধাতুগত মুদ্ৰা কি? উত্তৰটো হ'ল সোণ বা ৰূপৰ গ্ৰহণযোগ্যতা আছে। এই দুয়োবিধ ধাতু বেলেগে বেলেগে বা একেলগে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাকে ধাতুগত মুদ্ৰা বোলা হয়। আন এটা প্ৰশ্ন, প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা কি? উত্তৰটো হ'ল বিনিময়ৰ মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ ব্যৱহাৰ হৈছে পূৰ্বৰ কাগজী মুদ্ৰা সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হৈছিল। উদাহৰণস্বৰূপে 100 টকাৰ কাগজী মুদ্ৰা 100 টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা বোলা হৈছিল। অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা কাক বোলে? উত্তৰটো হৈছে পূৰ্বৰ কাগজী মুদ্ৰাৰ দৰে বৰ্তমানে সম মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত নহয়। 100 টকাৰ কাগজী মুদ্ৰা
100 টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত নহয়। সেয়েহে বৰ্তমানৰ কাগজী মুদ্ৰা হ'ল অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা। আন এটা প্ৰশ্ন হৈছে বিহিত মুদ্ৰা কি? উত্তৰটো হ'ল যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাক বিহিত মুদ্ৰা বোলে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত প্ৰচলিত দুটা বিহিত মুদ্ৰাৰ উদাহৰণ দিয়া। এনচাৰটো হৈছে যে আমাৰ ভাৰতবৰ্ষত প্ৰচলিত দুটা বিহিত মুদ্ৰা হৈছে এটা হৈছে কাগজী মুদ্ৰা, আন এটা হৈছে ধাতু মুদ্ৰা। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে বিহিত মুদ্ৰা কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হ'ল বিহিত মুদ্ৰা দুই প্ৰকাৰৰ, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সসীম বিহিত মুদ্ৰা কাক বোলে? যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি তেনে মুদ্ৰাক সসীম বিহিত মুদ্ৰা বোলা হয়। তো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।